Guys, hello and welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে, মোৰো ভালেই। ভিডিঅ'টো বনালোঁ মোৰ কালি কালি চেকআপত যাম গুৱাহাটী 6 মাইলত। মানে বহুত গৰম লাগিছেতো আৰু মানে মোৰ চৰ্দিও লাগি আছে, সেইকাৰণে মানে অকণমান উশাহটো মানে সেই হৈ আছে অলপমান। তো ভিডিঅ'টো মই কৰিছোঁ, এতিয়া সন্ধিয়া হৈছে, কাইলৈ যাম আৰু চাই থাকিব ভিডিঅ'টো, ঠিক আছে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই থৈ দিয়ে, কিন্তু লাইকো নকৰে বা কমেণ্ট কৰি নজনায়ো আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনো নাদবায়। তো মোৰ তাৰ কাৰণে বহুত বেয়া লাগে। আপোনালোকে ভিডিঅ'বিলাক কিন্তু চাই থৈ দিয়ে, বহুতেও চায়, বহুতবিলাক ভিউজ আহি মোৰ, কিন্তু মানে লাইকো নকৰে মানুহবিলাকে। আপোনালোকে কিবা যদি মোৰ ভুল হৈছে বা ভিডিঅ'ত যদি মই কিবা ভুল দেখাইছোঁ, তো আপোনালোকে মোক জনাব, ঠিক আছে। আৰু চাই থাকিব ভিডিঅ'টো। আৰু মই এতিয়া অলপমান ফ্ৰুটছ খাম, ৱাটাৰমেলন আৰু আপেল আছে এটা, কিন্তু মই আপেল খাব বেছি মন নাই কাৰণে অলপমান লৈছোঁ, ঠিক আছে। তেন্তে খাই লওঁ। ডক্টৰে মানে চাহ খাব একেবাৰে মানা কৰিছে, মোৰ গাখীৰ চাহ খাব মানা কৰিছে, ৰঙা চাহ খাওঁ। তাৰ কাৰণে সন্ধিয়া এনেকৈ ফ্ৰুটছে অলপমান খাওঁ আৰু আনি থোৱা থাকে। ৱাটাৰমেলনটো বেছিকৈ মানে মই মানে ভাল পাওঁ আৰু ডক্টৰক খাব দিছে। গ'ল্ডব্লেডাৰৰ কাৰণে বোলে আপেলটো বহুত ভাল, তাৰ কাৰণে আপেলো খাওঁ মই, কিন্তু মই বেছি আপেল মই ভাল নাপাওঁ, কিন্তু কি কৰিম আৰু বেমাৰৰ কাৰণে খাবতো লাগিবই ন। গধূলি এনেকৈ বাৰান্দাত বহি খুবেই ভাল লাগে। আৰু চাওকচোন মই ৰোৱা পুলিকেইটালৈ। চবৰে চৰ্দি লাগি আছে, চৰ্দি কাহ সকলোৰে হৈ আছে। তো এয়া জালৰ আঞ্জা বনাম। এইখিনি নৰসিংহৰ পাত, এইখিনি পেষ্ট বনাব লাগিব, পেষ্ট বনাই আলু দি এনেকৈ বনাম আঞ্জা। তো ঠিক আছে, বনাই মেলি লগ পাই আছোঁ, আপোনালোকক দেখাম কেনেকৈ বনাম। তেল, নিমখ, হালধি, পিঁয়াজখিনি দি দিলোঁ। এতিয়া লাৰিছোঁ আৰু এইখিনি পেষ্টটো বনোৱা হৈ গ'ল। এতিয়া কেৰাহীত দিম, চাই যাব। এইবিলাক দি দিলোঁ। এতিয়া মাটিটো উতলাই দিব লাগে আৰু খাব লাগে, হৈ গ'ল। এয়া আমি দীপৰ বিলৰ কাষে কাষে আহি আছোঁ, চাই থাকিব আপোনালোকে ভাল ভাল নাজাৰা।
গধূলিৰ সময়ত বহুত মানুহ ফুৰিব আহে আৰু আপোনালোকেও আহিব। এতিয়া মই 6 মাইলত আল্ট্ৰাচাউণ্ড এটা কৰিব আহিছোঁ। ডক্তৰ অহাই নাছিল, আমি বহি আছিলোঁ। আমাৰ এওৰাৰ পানী খোৱা খুব চোৱা। মাকক পানী খাব দিছে ডক্তৰে আৰু সিও খাব লাগিছে। আল্ট্ৰাচাউণ্ড কৰি পাতি ডক্তৰক দেখাই আহিলোঁ। আহি ফ্ৰেছ হৈ সন্ধিয়া অলপমান ফুৰি আহোঁ বুলি ওলাই গৈছিলোঁ আমি। কি লাগিব কোন চকলেট কোন নালাগে, এইটো দিয়ক। বাটি দেশী বাটি আমাৰ ভিনদেউহঁতৰ বেলকনি এৰিয়া চাওক, কিমান ধুনীয়া বাগিচা। বেলকনিৰ পৰা ভিউ চাওক আপোনালোকে, ইমান ধুনীয়া আৰু বৰষুণ দিছে তো বেছি ধুনীয়া লগা হৈছে। বাৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব আৰু অহা মাহত মোৰ অপাৰেশ্যনটো হ'ব, আপোনালোকে মোক আশীৰ্বাদ কৰিব।